হাজোৰ শনিয়াদিৰ বেলগুৰিত নৃশংস হত্যাকাণ্ড কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত শনিয়াদিৰ বেলগুৰিত নিশা এক হত্যাকাণ্ড সংঘটিত হয়। ভতিজাক আদাৰ আলীয়ে নিজ খুৰাক আতাৰ আলীক চুৰিৰে ডিঙি কাটি হত্যা কৰে। এনে ঘটনাত বাধা প্ৰদান কৰাৰ বাবে মফিজ আলী আৰু নাজামুদ্দিন আহমেদক শৰীৰৰ কেইবা ঠাইত চুৰিৰে আঘাত কৰে আদাৰ আলীয়ে। আঘাতপ্ৰাপ্ত নিজামুদ্দিন আহমেদ আৰু মফিজ আলীক হাজো বিষ্ণুৰা মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে। ইফালে মফিজুদ্দিনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এটান বজাত মাকে মোক মাতলা ৰাতি এটা বজাত কাৰ মাকে আদাৰ আলীৰ মাকে আচ্ছা মোক মাতলে যে দাদা সুধছোন বোলো কিয় বৌ কৈছে আমাৰ আপাটোই আটাৰ দাদাক কিবা লাগি আছে বাইদেউকে কিছু আনিব পৰা নাই তই যাইছোঁ মই গ'লোঁ মই যা আটাৰ আলীৰ ঘৰ পোৱাই নাই এই জব্বাৰৰ আলীৰ বাট পালোঁ বাট পালতে সেইফালে আটাৰ আলী তেজতে লুটু পুটু হৈ আহি থকা দেখা পালোঁ দেখা পাওঁতে তাক ধৰি আনি পেলাই মই ৰিংকুৰ বাট পালোঁ ৰিংকুৰ বাটত আটাৰ আলী ধৰি পেলাই পৰি গ'ল তাতে মই কাপোৰখিনি অলপ ভাল ভুল কৰি দি থাকোঁতে সি এফালৰ পৰা আদাৰ আলী আহি আছে মই লৈ কিয় দাদিৰ খান্দিয়া কিয় মাৰিলিয়া মই কওঁতে মোকো খেতিলে খেতি খেতি ৰিংকুচৰ চোতালত মোকো হান মাৰিছে কেৰি আনিছে চুৰি দি ৰিংকুচৰ চোতালত সানি পেলাই মই অলপ আগমকে যাই তাকান বিচি যাওঁ গ'লে মোৰ ককাই মফিচে পেলাই আটাৰ আলীৰ কাষত থিয় দি থাকিলা সিহঁতে তাকো পেটত হান মাৰি দিলা এইখিনি ঘটনা তাৰপিছত আমি অঞ্জলি মাতি হাজোলৈ গ'লোঁ মোৰ ছোৱালীটো এটি দিন কেইটা জখম হৈছিল জখম এতিয়া তিনিটা এটা ডেড বডি দুটা জখম কোন মৃত্যু হ'ল আটাৰ আলী যিজন ল'ৰা আনিছিল তেওঁৰ দাদাক নেকি তাত নিজে দদাই দাদাই আটাৰ আলীৰ দদাই আৰক্ষী আহিছিল নে আৰক্ষী আমি মেডিকেল যোৱাৰ পিছত আহিছোঁ তাত মোটামুটি 1:30 বজাত আহিছে আৰক্ষী তাতে মেডিকেল কৰাৰ পিছত আকৌ মেডিকেল কৰি পেলাই আটাৰ আলী মৃত্যু বুলি ঘোষণা কৰিলা আটাৰ আলী কোনে আনিছিল আদাৰ আলী ঘৰ আমাৰ শনিয়াদি ভেলুগুৰি চুপ মৃত্যু বুলি যেতিয়া ডক্টৰে ঘোষণা কৰিলা তেতিয়া মোক চিকিৎসা কৰিলা আৰু মফিজ আলী চিকিৎসা কৰিলা চিকিৎসা কৰি ৰেফাৰ দিলে মফিজ আলীক GMC ৰেফাৰ দিছে ৰেফাৰ দিছে আৰু মোকো কৈছিল মই ছাৰ নাই দে মোৰ বৰ্তমানেও হত্যাকাৰী আদাৰ আলী পলাতক হৈ আছে।